वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस पूरा देखिसे एकदम पानी पुखुरीर পৰা ভিডিওটো আৰম্ভ কৰি দিছো। এফালে পুৰা আগৰ পৰিৱেশবোৰ চক। তো এই দেখিছা পিছফালে জংঘলটো, সেই জংঘলটোলৈ আজি আহিছো। মানে এফালে পুৰা পথাৰ হাল চাল বাই দিছে আৰু। তো এনেই ভাবিছো আৰু ওলাই আহোঁ বুলি অকণ পৰিৱেশটো আপোনালোকক দেখাম। পথাৰ গছ গছনিবিলাক এই দেখিছে ইমান ডাঙৰ পুখুৰীটো দ আছে, আমি কিনাৰত আছো। তো চাই থাকক ভিডিওটো আজি। তো গাইস ফাইনেলি পুখুৰীটোৰ পৰা উঠি একদম আগলৈ গৈ আছো। এফালে দেখিছে জংঘল, এই জংঘলটোত আমি এতিয়া যাম। বৰ্তমান এতিয়া আগলৈ গৈ আছো। পুৰা কঠীয়া চঠীয়া দি দিছে, পুৰা সেইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো গাইস দেখিছে পথাৰৰ মাজত কি ধুনীয়া এটা পুখুৰী খান্দিছে, নতুন পুখুৰী। তো এই পুখুৰীটো দেখিছে ইমান ডাঙৰ, এই পুখুৰীটোতে এতিয়া গা ধুম। আপোনালোকে পুৰা ভিডিওটো চাই থাকক, একদম এনজয় কৰিম। তো কি মজা লাগিব গাইস, চাই থাকক ভিডিওটো। তো গাইস দেখিছে এতিয়া পুৰা পথাৰ একদম হাল বাই থোৱা পথাৰৰ মাজে মাজে পুৰা গৈ আছো। এইফালে দেখিছে পুৰা বোকা। তো এই গছজোপা দেখিছে নে কি মজা। তো আগত সেয়া দেখিছে জেউৰা মাৰি থৈ দিছে পুৰা কঠীয়া ৰোৱাৰ কাৰণে। তো সেইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো গাইস দেখিছে পুৰা মোৰ পোনে পোনে একদম এজোপা গছৰ ওচৰত এইটো দেখিছে পুখুৰী, আৰু পুখুৰী পিছফালে বহি আছোঁ মই এই গছজোপা তলত। দেখিছে এই গছজোপা তলত এইফালে এজোপা গছ, সিফালে এজোপা গছ, আগফালে পুখুৰী, মাজত একদম বহি আছোঁ। কি মজা একদম নেচাৰেল বতাহ লৈ। তো আজিৰ ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে। তো একদম পুৰা সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। তো আৰু বেলেগ দেখাবলৈ একো নাই, আমাৰ একদম গাঁৱলীয়া পৰিৱেশ। তো গাঁৱৰ এইবিলাক ওচৰে পাছৰে থকা জেগাবিলাকে আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ। তো সেইফালে দেখিছে পাহাৰ, সেইটো কাৰ্বি পাহাৰ, আৰু এই চাইডে আছে বাবাথান পাহাৰ, এইটো হাবি পালে আপোনালোকে দেখি নাপাব। দেখিছে পুৰা এইফালে হাল বাই থকা পথাৰৰ মাজে মাজে গৈ আছোঁ আপোনালোকক একদম মজা দৃশ্যবোৰ দেখাবলৈ। তো চাই থাকক ভিডিঅ'টো। এইফালে দেখিছে কি মজা এটা পৰিৱেশ, চব সেউজীয়া, আকাশ নীলা, সেউজীয়া পানী, চব একদম কি ভাল লাগিছে। একদম চাই থাকক ভিডিঅ'টো। তো বোকা বহুত আছে কিন্তু, তো হ'লেও আৰু আপোনালোকক ভিডিঅ'টো দেখাব লাগিবতো। তো সেইকাৰণে আহিছোঁ, বোকা গছকি হ'লেও। এতিয়া দেখিছে পুৰা গাঁৱৰ পৰিৱেশ, আকাশ চক, কি মজা লাগিছে। তো আগফালে কঠীয়া পৰা আছে, কঠীয়া পৰাটো অলপকৈ কঠীয়াবোৰ ওলাইছে। তো আপোনালোকক দেখাম। তো গাইছ ফাইনেলি দেখিছে ইয়াক কঠীয়া থকা জেগাত পাই গৈছোঁ। এইফালে পুৰা আগফালেও হাল বাইছে। তো এইফালেও পুৰা কঠীয়া সিঁচিবলৈ, মোৰ মতে কঠীয়া সিঁচিবলৈ কৰি থৈছে। তো ব'লক এতিয়া আপোনালোকক আগফালে থকা ভিউবোৰ অলপমান দেখাওঁ, চাই থাকক ভিডিঅ'টো। এই আলিয়ে পথাৰৰ আলিয়ে খোজকাঢ়ি যোৱা মজাই বেলেগ গাইছ, কি চাব আপোনালোকে। দেখিছে প্ৰথম কঠীয়া পাৰিছে, একদম অলপকৈ ওলাইছে, আৰু অকণ ওলোৱাহেঁতেন ভাল লাগিলেহেঁতেন। তো একো নাই, এইটোৱে ভাল লাগিছে, চাওক ভিডিঅ'টো। গাইছ আহি পাই গৈছোঁ পুৰা হাবিৰ ওচৰত। এইফালে মাছ মাৰি আছে, আৰু এইফালে টঙি ঘৰ এটা আছে। তো আপোনালোকক মাছ মৰা দেখাম, লগতে টঙি ঘৰটো দেখাম। তো আমি আহিছিলোঁ সেইফালৰ পৰা। তো এইফালে দেখিছে পুৰা চৰাই মানে পুৰা কান্দিছে, আৰু সিহঁতৰো ফূৰ্তি লাগিছে, কণী চণী পাৰি মানে পোৱালি ছোৱালী ওলাই, পোৱালি ছোৱালী পুৰা ঘূৰি ফুৰিছে। তো ব'লক ভিডিঅ'টো চাই থাকক, আৰু সেইফালে এতিয়া যাম আৰু আপোনালোকক দেখাম। তো মজা পৰিৱেশ, আপোনালোকে এবাৰ চাওক আৰু এনজয় কৰক। তো গাইছ দেখিছে এইটো হাবিটো বহুত ডাঙৰ। আপোনালোকে যিহেতু মোবাইলত চাইছে সৰু দেখিব পাৰে। এইফালেও এটা ব্লগাৰ আছে দেখিছে, পলাশ ব্লগ, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যদি কৰা নাই। তো এনেও কৰা নাই, কৰি থ'ব। তো দেখিছে মই আহি পাই গৈছোঁ হাবিৰ কিনাৰত। তো এতিয়া যাম ভিতৰলৈ। তো গাইছ দেখিছে পুৰা ফাইনেলি হাবিৰ মাজত আহি পাই গৈছোঁ। তো আপোনালোকক হাবিৰ মাজত বিশেষ একো নেদেখাওঁ। তো এইবিলাক ডাঙৰ গছ গছনি আছে, তো এইবিলাককে দেখাম। তো এইবিলাক চব পুৰা মজা লাগিছে একদম ভাগৰ লাগি গৈছে, বহি দিছোঁ একদম। মানে এইফালে ডাঙৰ গছ গছনি আছে। তো বহুত ডাঙৰ গছ গছনি আছে, এইবিলাক দেখিছে আপোনালোকে পুৰা। তো এদিন একদম মানে ব্লগ এটা বনাম, অকল হাবি ব্লগ। তো আপোনালোকে চাব ভিডিঅ'টো। তো গাইছ সেইফালে দেখিছে হাবিৰ মাজত যিমান ডাঙৰ গছ গছনি, এইফালে দেখিছে সৰুকৈ এটা ৰাস্তা আছে। এই ৰাস্তাটোদি গৈ আপোনালোকক অকণমান দেখাই দিওঁ, বেছি ভিতৰলৈ নাযাওঁ। এইফালে দেখিছে এইবিলাক গছৰ পৰাই আমি কপৌ ফুল নিছিলোঁ বহাগ বিহুৰ সময়ত। এইফালে দেখিছে পুৰা। তো গাইছ এতিয়া পুৰা হাবিৰ পৰা ওলাই গৈছোঁ, হাবি বেছি ভিতৰলৈ যোৱা নাই। তো আগফালে এইবিলাক পথাৰ মাছ ধৰা এইবিলাককে আপোনালোকক দৃশ্যটো আজি দেখাওঁ। তো সেই পুখুৰীটো যে চাইছিলোঁ, সেই পুখুৰীটোত গাও ধুবলৈ আছে, যোৱা টাইমত আপোনালোকে সেইটো ভিডিঅ' চাব পাব। তো এতিয়া ব'লক আগলৈ একদম পুৰা চাই থাকক ভিডিঅ'টো। তো গাইছ দেখিছে পুৰা জংঘলৰ পৰা ওলাই আহি বাহিৰত পাই গৈছোঁ, এইফালে পুৰা পথাৰত। তো এতিয়া আগলৈ পুৰা গৈ আছোঁ একদম মূলত, ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ব'লক এতিয়া যাওঁ। এইফালে দেখিছে ইয়াত ফটোশ্বুট কেইটামান কৰি লওঁ। তো গাইছ এতিয়া আহি বহুত দূৰ পাই গৈছোঁ। তো এইফালে ভাবিছোঁ অকণমান আপোনালোকক মাছ চাছ ধৰা দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰিম বুলি। তো এইফালে আগফালে ধৰি আছে, তো চাব ভিডিঅ'টো একদম। তো গাইছ দেখি আছে এইফালে পুৰা মাছ ধৰি আছে, ওচৰলৈ নাযাওঁ, সিহঁতৰ ডিষ্টাৰ্ব হ'ব পাৰেতো। তো এইফালে যাম এতিয়া। তো গাইছ এইফালে দেখিছে আহি একদম মুকলি পথাৰ পাই গৈছোঁ। সেই হাবিফালে একদম হাতী চাতি পুৰা থাকে। তো আমি ইমান দূৰলৈ নাযাওঁ, এইফালৰ হাবিটোতো আপোনালোকক অকণমান দেখালোৱে। তো আমি এইটো ৰাস্তা দি ওলাই যাম, আৰু এতিয়া বৰ্তমান যাম আমি সেই টঙি ঘৰটো দেখিছে একদম ওচৰত থকা সেই টঙি ঘৰটো জুম কৰি দিছোঁ, চাব পাৰে। এইটো দেখিছে টঙি ঘৰটো, সেই টঙি ঘৰটোলৈ যাম। তো এতিয়া একদম ইয়াতে একদম হাৱা চাৱা দি আছে, কি ভাল লাগিছে, একদম মজা বতৰ কৰি আছে। তো আপোনালোকে একদম ভিডিঅ'টো চাই এনজয় কৰিব। তো গাইছ আহি পাই গৈছোঁ, এইটো দেখিছে আগফালে জান, এইটো পিছলা জান, পংকা একদম ৰিফাইনেৰী ছাইডৰ পৰা আহিছে। এইফালে দেখিছে একদম গৈ কালি নদীত পৰিছেগৈ। কিমান ডাঙৰ দেখিছে, ডাঙৰ বেছি নহয় কিন্তু দ আছে, বহুত দ আছে। মাছ চাছো পুৰা পোৱা যায় ইয়াত। একদম এনেকৈ গৈছে, এনেকৈ গৈ এনেকৈ গৈ ডাইৰেক্ট নদীত পৰিছে। তো বন্ধুসকল আৰু বেছি দূৰ নাই, একদম ওচৰতে আছে চাংঘৰটো, একদম চাংঘৰৰ কাষতে আছোঁ। পুৰা মোৰ চুলি চক না, বতাহত একদম পুৰা চুলি তুলি উৰি গৈছে। তো আপোনালোকে চাই থাকক। তো ইমান এটা মজা বতাহ চিনেৰী, একদম আপোনালোকে কোনো টাউনত নাপায়, এইটো একদম এটা গাঁৱৰ পৰিৱেশত পাব। তো আপোনালোকৰ ওচৰতো যদি ক'ৰবাত গাঁও চাওঁ আছে, তো আপোনালোকে একদম কমেণ্ট কৰি জনাব। তো এইফালে চব পুৰা
তো ফাইনেলি দেখিছে গাইজ চাংঘৰৰ আগফালে থকা পুখুৰীটো নামি দিছোঁ বৰ্তমান। এইফালে দেখিছে মোৰ মুখৰ আগতে চাংঘৰটো আছে, আপোনালোকক দেখাম। তো গাইজ দেখি পাই গৈছে মই ক'ৰ আগফালে আহি পাই গৈছোঁ। এইটো এটা চাংঘৰ। চাংঘৰটো একদম এইফালে পুখুৰী কিনাৰত পথাৰৰ এৰিয়াৰ মাজত বনোৱা হৈছে। তো ইয়াত হাতী চাতী আহি থাকেতো ৰাতি, মানে ইয়াত পংকা গাঁও, এই ওচৰ পংকা গাঁৱৰ মানুহ মানে থাকে মানে হাতী চাতী চাবলৈ। তো আজি ইয়াতে উঠিছোঁ। তো ইয়াৰ ওপৰৰ পৰা আপোনালোকক কেইটামান ভিডিঅ' দেখাম। তো একদম ভিডিঅ'বোৰ চাব। এই দেখিছে কাষতে একদম পুখুৰী, কিমান এটা ধুনীয়া সুন্দৰ দৃশ্য লাগিছে। তো বতাহো দি আছে, কি ভাল লাগিছে একদম, মানে নেচাৰেল বতাহ না। তো ঘৰত থকাতকৈ এইবিলাক জেগাত বেছি ভাল লাগে। তো গাইজ দেখিছে এইটো চাংঘৰ পূৰা ওপৰ ফালে, চাংঘৰৰ তলত আহি ৰখি আছোঁ। তো এইফালে দেখিছে চিৰি, পূৰা চিৰিয়ে উঠি যাম একদম ওপৰলৈ। তো আহক মোৰ লগত। তো এইফালে দেখিছে পূৰা চিৰি, গাইজ চিৰি দেখিছে, চিৰিয়ে উঠি গৈ আছোঁ পূৰা। চাংঘৰৰ ওপৰৰ পৰা কি মজা এটা ভিউ দেখি পায়, সেইফালে আল্টিমেট একদম ভিউ। তো এইফালে দেখিছে আৰু এটা ইউটিউবাৰ পলাশ ব্লগ, ইয়াৰ পৰা একদম কি মজা এটা চিনেমেটিক শ্বট লৈ আছে। আপোনালোকে একদম মাজত ভিডিঅ'টোৰ মাজত চিনেমেটিক শ্বটটো লগাই দিম, চাব পাৰিব। তো গাইছ ইয়াত দেখিছে ফাইনেলি চাংঘৰৰ ওপৰত আহি বহি আছোঁ। ওপৰৰ পৰা একদম এইফালে জংঘল চংঘলৰ ভিউটো চাওক, কি মজা। এইফালে আউট ছাইডৰ ভিউটো চাওক, পূৰা ওপৰত টিং আছে। এইটো 2 তলা আছে চাংঘৰটো। তো বহুত ভাল লাগিছে, ইয়াত মজা বতাহ আহিছে। তো আপোনালোকে একদম ভিডিঅ'টো চাই থাকক শেষলৈকে। এইফালে দেখিছে চাংঘৰৰ ওপৰৰ পৰা তলৰ ভিউটো কেনেকুৱা মজা দেখি, এইফালে জংঘল আৰু এইটো চাংঘৰৰ কাষত থকা এইফালে চিৰিটো দেখিছে। চিৰিটোহে মোক অকণ পচন্দ লগা নাই, চিৰিটো একদম মানে সৰু সৰু আছে, অকণমান ডাঙৰ দিব লাগিছিলে, নহ'লে এইফালে এনেকৈ কৰি গ্ৰিল বা কিবা দিব লাগিছিলে। তো এইফালে চাওক, সেই আগত দেখিছে মহ একদম পূৰা ঘাঁহ চৰি আছে। এইফালে দেখিছে মহ। তো গাইজ পূৰা দেখিছে এইফালে চাংঘৰৰ খটখটিত আহি পূৰা একদম মজাছে শুই আছোঁ, শুৱা নাই মানে বহি আছোঁ, বতাহ লাগিছে যিহেতু। এইফালে আগফালৰ গছ গছনি পাতো দেখিব পাৰে আপোনালোকে, কি মজা এটা পৰিৱেশত আছোঁ আজি। তো এইফালে ওপৰত চাংঘৰ ওপৰ তলত নাই মই, এইটো দেখিছে ওপৰৰ পৰা চাই আছে একদম। ব্লগ এডিট কৰি এডিট কৰিব লাগি গৈছে মানে ইয়াতে ব্লগ শ্লগ বনাই মেলি। তো এতিয়া টাইম হৈছেতো যিহেতু, এইফালে দেখিছে তলৰ একতলা আছেই। তো মজা একদম বতাহ, একদম কি মজা লাগিছে। তো গাইজ দেখি পাইছে একদম পিছফালে চাংঘৰৰ পৰা এতিয়া নামি আহিছোঁ বৰ্তমান। তো এতিয়া একদম আগফালে যাম, জংঘলৰ মাজেদি এটা ৰাস্তা আছে, সেই ৰাস্তাটোদি ঘৰলৈ যাম। তো ঘৰলৈ যোৱা বাটখন আপোনালোকক অকণমান দেখাম, আৰু পুখুৰীত যোনটো গা ধুম কৈছিলোঁ সেই গাটো ধুই পিনে আপোনালোকক এতিয়া দেখাম। তো একদম এইফালে ছাইডতো পুখুৰী আছে, কিন্তু ইয়াত গা নুধো, মই য'ত গা ধুম কৈছিলোঁ তাত দেখাম। তো চাই থাকক ভিডিঅ'টো মোৰ লগত। তো গাইজ এতিয়া গৈ আছোঁ ৰিটাৰ্ণ একদম ঘৰৰ ফালে। তো আপোনালোকক দেখাবলগীয়া বস্তু যোনবিলাক আছিলে সেইবিলাকতো দেখালোঁ, এতিয়া অকল আছে পুখুৰীত গা ধুই পিনি দেখাবলৈ। আৰু মানে জংঘলৰ ভিতৰত আজি বিশেষ এটা ভিডিঅ' বনাব নোৱাৰিলোঁ। তো আৰু এদিন এটা ব্লগ বনাম, একদম চেলেঞ্জ কৰিম মানে জংঘলৰ ভিতৰত। তো আপোনালোকে অপেক্ষা কৰিব ব্লগটোলৈ। তো এইটো জংঘলতে হ'ব ব্লগটো। তো গাইছ এইফালে দেখিছে তলফালে পূৰা বোকা গছকি গৈ আছোঁ একদম আগফালে। তো আগফালে মানে চাংঘৰটোৰ পৰা নামিলোঁ, নামি পিনি মানে ৰিটাৰ্ণ গৈ আছোঁ ঘৰৰ ফালে। তো আপোনালোকক এতিয়া যোৱা বাটখন অকণমান দেখাই গৈ আছোঁ। এইফালে দেখিছে হাবিৰ কিনাৰে ৰাস্তা, এইফালে দুখন হাবি আছে, মানে দুখন হাবিৰ মাজৰ এটা ৰাস্তা আছে, সেই ৰাস্তাটোদি যাম এতিয়া। তো গাইছ এতিয়া দেখিছে ৰাস্তাটো, এইটো মাজে মাজে ৰাস্তা। আমি সেই পুখুৰীটোৰ ফালে যাবলৈ এইখন এখন জংঘল, এইখন এখন জংঘল, তো মাজৰ এইটো ৰাস্তা। তো আমি গাইছ এটা জেগাত আহি পাইছোঁ য'ত মানে একদম মানে জংঘল আছে, কিন্তু জংঘলৰ লগত ঢেকীয়া কচু বহুত আছে। তো ভাবিছোঁ ঢেকীয়াকে একমুঠিমান ছিঙি লৈ যাওঁ, যিহেতু একদম নেচাৰেল চব্জি ন, ঢেকীয়া ছিঙি লৈ যাওঁ একমুঠিমান। তো একদম মজা ভিডিঅ' আজি, একদম মানে ভিডিঅ' বনাইছোঁ, লগতে এইবিলাক শাক পাচলি জংঘলৰ নিছোঁ, কিমান এটা মজা পৰিৱেশ এইটো। তো গাইছ এইবিলাক দেখিছে ঢেকীয়া, ইয়াত বহুত ঢেকীয়া আছে, ঢেকীয়া এবাৰ ছিঙিম, তো মজা লাগিব। তো গাইছ এইফালে যোনটো হাবি দেখিছে, হাবি মানে কাঠনি হয়, ইয়াত মানে গছবিলাকত মানে বেছিভাগ গছৰ কপৌ ফুলৰ গছ বহুত আছে, মানে ফক্সটেইল অৰ্কিড যোনটো মানে আমাৰ আছামৰ নেচাৰেল মানে লোকেলটো যোনটো, সেইটো মানে বহুত আছে। মানে আমি যোৱাবাৰ বহাগ বিহু সময়ত বহুত নিলোঁ, তো অহাবাৰো নিম। তো অহাবাৰ আপোনালোকে ধৈৰ্য ধৰক, অহাবাৰ ব্লগ পাব। তো চাওক কি মজা। তো গাইছ দেখিছে পূৰা ঢেকীয়া ছিঙিবলৈ আহি গৈছোঁ, এইকেইডাল দেখিছে ঢেকীয়া। তো পূৰা ছিঙি লওঁ একদম, এইকেইডাল মানে একদম তাজা চব্জি, মানে বজাৰৰ যোনবিলাক চব্জি এইবিলাক বেছিভাগত দৰৱ থাকে, বেছিভাগ মানে আটাইতে দৰৱ থাকে। তো এইবিলাক খালে আপোনালোকৰ শৰীৰৰ কাৰণে বহুত ভাল। তো এইবিলাক খাব পাৰে আপোনালোকে যদি আপোনালোকৰ এৰিয়াত আছে। তো গাইছ দেখিছে এইফালে পূৰা আমি ঢেকীয়া ছিঙাত লাগি গৈছোঁ। এইফালে দেখিছে ইও ঢেকীয়া পূৰা ছিঙি আছে। আমি ব্লগ বনাবলৈ আহিছিলোঁ, কিন্তু ইমান ধুনীয়া ঢেকীয়া পাইছে, তো কিয় নিছিঙিব। তো পূৰা ছিঙিব লাগি গৈছে। তো অকণমান দেৰি পূৰা ছিঙো আৰু। তো গাইছ দেখিছে ইমানকেইডাল পাইছোঁ, আৰু অকণমান লৈ লওঁ যাতে এসাঁজ হওক আৰু। তো চাই থাকিব ভিডিঅ'টো, মানে এইকণ আৰু নেদেখাওঁ ছিঙাকণ ডাইৰেক্ট, আৰু আপোনালোকক একদম পুখুৰীৰ ওচৰত লগ পাই আছোঁ। তো গাইছ আহি পুনৰ সেইটো ঠাইতে পাই গ'লোঁ, দেখিছে এইফালে পুখুৰীটো পূৰা সেইটো। তো আহি ৰিটাৰ্ণ সেইটো ঠাইতে পাই গৈছোঁ। আমি কিন্তু জংঘলটো এক পাক ঘূৰি আহিছোঁ, কিন্তু এইফালে ছাইডত থকা জংঘলটো সেইফালেদি গ'লোঁ, একদম এনেকৈ কৰি ঘূৰি আহিছোঁ। ঘূৰি আহি আকৌ এইটো জেগাতে পাই গৈছোঁ। তো এতিয়া মানে বতৰটো মানে অকণমান মানে ৰ'দ আছিলে, তো এতিয়া মানে বতৰটো একদম ডাৱৰীয়া হৈ গৈছে। তো গাটো ইমান ধুবলৈ মন নাই, অকণমান নামি পিনি আপোনালোকক দেখাই দিওঁ আৰু। তো গাইছ মই আপোনালোকক যিহেতু কৈছিলোঁ ইয়াত মই গা ধুম বুলি, তো বতৰটো মানে এতিয়া মানে অকণমান ডাৱৰীয়া গৈছে, যিহেতু গাটো ধুব নোৱাৰোঁ, তো বেয়া নাপাব। তো মানে অকণমান এটা মুখ চুখটো ধুই লওঁ আৰু। গাটো বেলেগ এদিনা ধুম যোনদিনাখন মানে ডাৱৰ বতৰ ভাল থাকিব। আজি দেখিছে নাই পূৰা ডাৱৰীয়া হৈ গৈছে বতৰটো। তো এতিয়া যদি গা চা ধুই যাওঁ অকণমান বেমাৰ চেমাৰ পৰিব পাৰিতো। তো পুখুৰীটো বহুত ভাল আছিলে, ধুবলৈ মন আছিলে, কিন্তু তেওঁ নুধুলোঁ। তো অকণমান মানে এনেকৈ মুখ চুখটো ধুইছোঁ আৰু। তো আপোনালোকে একদম বেয়া নাপাব। তো নেক্সট টাইম একদম পাক্কা পূৰা গা চা ধুম, আৰু গা ধোৱা ব্লগ আৰু এই জংঘলত একদম এক্সট্ৰা এটা ব্লগ বনাম, চেলেঞ্জিং ব্লগ। তো আপোনালোকে একদম অপেক্ষা কৰিব সেই ব্লগটোলৈ, বেছি দিন নাই।
তো এসপ্তাহ 2 সপ্তাহ পিছত ধুনীয়াকৈ আহি যাব। তো একদম এইটো ভিডিঅ' ধুনীয়াকৈ চাই থাকক আৰু মজা একদম। তো গাইছ আপোনালোকৰ বাবে ইমান কষ্ট কৰি মই এইফালে দেখিছে পানী পুখুৰী, এইফালে দেখিছে বোকা পানী গছকি একদম ধুনীয়া ধুনীয়া ব্লগবোৰ বনাইছোঁ। তো বেছি বনোৱা নাই, এইটো বনাইছোঁ ব্লগটো। তো আপোনালোকে এই ব্লগটোতে অকণমান ছাপোৰ্ট দেখাব। তো অসমৰ সন্তান হিচাপে আপোনালোকে নিজৰ মানুহ বুলি ভাবিব আৰু আগুৱাই নিবলৈ চেষ্টা কৰিব। তো মানে বেলেগ একো নকওঁ। তো ভিডিঅ'টো ইয়াত এণ্ড হোৱা নাই, আৰু অকণমান দেৰি চাই থাকিব, ভিডিঅ'টো অকণমান আগত এণ্ড হ'ব। তো মোকো সহায় কৰিব যাতে মই আগবাঢ়ি যাওঁ। তো এইফালে দেখিছে মজা আপোনাৰ এনেকুৱা ধুনীয়া ধুনীয়া ব্লগবোৰ দি যাবলৈ চেষ্টা কৰিম ভৱিষ্যতে। তো ভিডিঅ'টো একদম মোৰ লগত চাই থাকক ধুনীয়াকৈ। তো গাইছ ঘৰলৈ গৈ থকা অৱস্থাতে আপোনালোকক এটা কথা কৈ দিছোঁ। তো মোৰ ভাগৰ ইনষ্টাগ্ৰাম আইডিটো আপোনালোকে যদি ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি দিব। ৰিয়েল প্ৰণৱজ্যোতি বুলি আছে, ৰিয়েল প্ৰণৱজ্যোতি বা প্ৰণৱজ্যোতি বড়ো মাৰিলেও আপোনালোকে পাব পাৰে। তো ফেচবুকটো নাই বাৰু। তো ইনষ্টাগ্ৰামকে আপোনালোকে ফ'ল' কৰি ৰাখিব যদি ফ'ল' কৰা নাই তেন্তে। তো এইটোকে কৈছোঁ আৰু। তো গাইছ এইফালে দেখিছে পথাৰৰ পৰা একদম বাগানত উঠি দিছোঁ। ইয়াতে ভিডিঅ'টো সমাপ্ত কৰি ভাবিছোঁ। এইফালে দেখিছে পূৰা ঢেকীয়া লৈ লৈছে একদম পলাশ ব্লগ, আপোনালোকে ফ'ল' কৰিব পাৰে, ছাবস্ক্ৰাইব কৰি দিব। পলাশ ব্লগ বুলি আছে আৰু ইনষ্টাগ্ৰামতো পলাশ123 বুলি আছে। তো বিশেষ একো নকওঁ, আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল হৈছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো মোকো একদম আগবঢ়াই নিবলৈ চেষ্টা কৰিব। তো বাই বাই, টাটা বাই বাই এণ্ড লাভ ইউ অল।